Hello everyone, কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলোবোৰ ভালে আছে বলক আজি আপোনালোকক লৈ যাও এখন বহুত চৰ্চিত ফাৰ্ম ৰিজৰ্ট আৰু যিখনৰ নাম হৈছে ডিগাৰু ফাৰ্ম ৰিজৰ্ট আৰু যিখন আছে চন্দ্ৰপুৰত আৰু আমি গৈ পোৱাৰ লগে লগে তেখেতসকলে আমাক এটা ওয়েলকাম ড্ৰিংক দিলে আৰু সঁচাকৈ ওয়েলকাম ড্ৰিংকটো খুবেই টেষ্টি আছিল এয়া ডগিটো দেখিছে নহয় মই যত থাকিম তাতে ডগি আহিবই মানে আৰু এতিয়া আহিছো আপোনালোক অকমান ডিগাৰু ফাৰ্মৰ ৰিজৰ্টৰ বিষয়ে ক'বলৈ সঁচাকৈ খুবেই ধুনীয়া পৰিৱেশ খুব মোহনীয় পৰিৱেশ পাইছিনাখন যেহেতু বাহিৰত খুবেই গৰম আছিল কিন্তু আমি যেতিয়া ডিগাৰু মুখ কলো সঁচাকৈ তাতে দেখোন গৰমটো কিবা নাইকিয়া হৈ যোৱাৰ নিচিনা লাগিলে অকমান কম মানে বাহিৰৰ তুলনাত গৰমটো খুবেই কম আৰু আপোনালোকে সঁচাকৈ মই ক'ব বিচাৰো যে আপোনালোকে যদি ভাবিছে আপোনালোকৰ পৰিয়ালৰ লগত তাতে গৈ পেলাই খাদ্য উপভোগ কৰোঁ সঁচাকৈ আপোনালোকে কৰিব পাৰে আৰু আমি গৈ চিকেন ড্ৰাই ফ্ৰাই অৰ্ডাৰ দিলোঁ আৰু ভাপত দিয়া মাছ দিছিলোঁ আমি থালি দিছিলোঁ সৰু মাছ ড্ৰাই ফ্ৰাই দিছিলোঁ দেন ডিগাৰু ফাৰ্ম স্পেচিয়েল লোকেল চিকেন দিছিলোঁ আৰু নাগা ষ্টাইলৰ চিকেন দিছিলোঁ প্ৰত্যেকটো খাদ্যৰে সুকীয়া সোৱাদ মানে এনেকুৱা নালাগে যে মানুহে যে কয় পইচা বসুল সঁচাকৈ পইচা বসুল মানে ইমানেই ভাল লাগিলে খাই পেলাই প্ৰত্যেকটো আইটেমেই ইমানেই ধুনীয়া সোৱাদ মানে প্ৰত্যেকৰে গতিকে আৰু এটা কথা ক'বলৈ পাহৰিছোঁ আপোনালোকে যদি ভাবিছে তাতে থাকিম বুলি তেনেহ'লে আপোনালোকে তাতে থাকিবও পাৰে থকাৰ ব্যৱস্থাও আছে আৰু আপোনালোকে যোৱাৰ আগতেই প্ৰি বুক কৰি যাব লাগিব কাৰণ তেতিয়াহে তেওঁলোকে খাদ্যটো ৰেডি কৰি ৰাখিব এয়া আমি খাই বৈ বজাৰ কৰি যাবলৈ ওলালোঁ পুনৰবাৰ আপোনালোকক এটা মোৰ বেলেগ মিনি ব্লগত লগ পোৱাৰ আশাৰে বাই বাই